এই সমাজক ভাল পোৱা মানেই তুমি অসামাজিক। আকৌ যদি ফেমিলিৰ বাবে ভাল পোৱা মানুহজনক এৰি দিয়া, সমাজে ক'ব তুমি দায়িত্বহীন। তুমি যদি কষ্ট লুকাই ৰাখি হাঁহা, তেওঁলোকে ক'ব তুমি অভিনয় কৰিছা। আৰু যদি তুমি কান্দা, তেওঁলোকে ক'ব তুমি দুৰ্বল। তোমাৰ প্ৰত্যেকটো সিদ্ধান্ত সমাজে প্ৰশ্ন তুলিব। তোমাৰ উশাহতো তেওঁলোকে ভুল বিচাৰিব। সিহঁতে কেতিয়াও নুবুজে, সমাজে কেতিয়াও নুবুজে তুমি কিমানখিনি ভাল পাইছা, তুমি কিমানখিনি ভাঙি পৰিছা, তুমি কিমানখিনি যুদ্ধ কৰিছা নিজৰ লগত। এই সমাজে তোমাৰ জয়ত উদযাপন নকৰে। এই সমাজে অপেক্ষা কৰে তুমি হাৰি যোৱাৰ। এই সমাজে অপেক্ষা কৰে তুমি হাৰি যোৱাৰ। কাৰণ তোমাৰ জয়ত সমাজে কেতিয়াও আনন্দ নাপায়। গতিকে সমাজে কি কৈছে বাদ দিয়া, তুমি কি কৰিবা সেইটো সিদ্ধান্ত লোৱা।